हाय गाइस नमस्कार मोर नतुन এটা ভিডিওলে আপোনালোকক পুনৰ স্বাগতম জনাইছো। ইয়া দেখি আছে পুই শাক সো খাবলে বহুত টেস্টি লাগে, মই বহুত বেছি ভাল পাওঁ। সো এই কাৰণকে ইয়াৰ ৰেচিপিটো আপোনালোকক শেয়াৰ কৰিম। সো যিসকলে ভাল পাইছে নিশ্চয় কমেন্ট কৰি জনাব আৰু লাইক এটা মাৰি দিব। শাকখিনি কাটি বাছি ৰেডি কৰিলো আৰু লগত দিছো এটা আলু অলপ ডাঙৰ সাইজৰ এটা দিছো। ইয়া কেৰাহীখন পাতি দিছো, গৰম হৈছে আৰু ইয়াতে তেল দিছো। ইয়া আমাৰ তেলখিনি গৰম হৈ গল। প্ৰথমত দিছো ইয়া পাঁচফোৰণ আৰু তিনিটা জলকীয়া আৰু এতিয়া আমাৰ পিয়াজখিনি ভজা হৈ গল। এতিয়া দিছো ইয়াতে পিচি লোৱা নহৰু আৰু এইখিনি অকণমান সময় ভাজি লম। এতিয়া এই পিচি লোৱা জিৰাখিনি দিছো ইয়াতে। আৰু এতিয়া এই শাকখিনি দিছো। ইয়াতে মই দিছো হালধি আৰু এতিয়া দিম নিমখ। আৰু এইখিনি আমাৰ ফ্ৰাই কৰা হৈ গল এনেকুৱা ধৰণৰ। আৰু এইবিলাকো অলপ অলপ সিজি গৈছে, আলুবিলাকো সিজিছে। তো এতিয়া ইয়াতে মই পিচি লৈছোঁ এইখিনি সৰিয়হ, তো এইখিনি দি দিছোঁ। আৰু এইখিনি বেছি টাইম নহয়, অলপ টাইম ভাজি ল'ম। তাৰপিছত ইয়াতে পানী দিওঁ অলপ। খাই একদম বহুত টেস্টি লাগিব। আৰু এয়া আমাৰ এইখিনি হৈ গ'ল ফ্ৰাই কৰা সৰিয়হখিনি দি পেলাই। তো এতিয়া ইয়াতে অকণমান পানী দিম। এয়া দেখিছে একদম সুন্দৰ টেস্টি, বহুত টেস্টি লাগিব খাই। তো এতিয়া মই পানীখিনি দি দিছোঁ। এইখিনি অলপ উতলিব, উতলাৰ পিছত পানীখিনি শুকাই গ'লে হৈ গ'ল। আৰু এয়া দেখিবলৈ পাইছে একদম উতল আহিছে আৰু আমাৰ এইটো হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিছোঁ আৰু এয়া গেছটো অফ কৰি দিলোঁ। আমাৰ এইটো হৈ গ'ল। তো আপোনালোকে যদি খাই পোৱা নাই কোনোদিনো এনেকৈ, তো খাই চাব, বহুত টেষ্টি লাগে আৰু হেল্ডি হয়। তো এয়াই আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আছে তো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিলে পাইছে একদম সুন্দৰ টেষ্টি ৰেচিপি। সো আপোনালোকে এনেকৈ যদি খাই পোৱা নাই কোনোদিন, সো খাই চাব, বহুত টেষ্টি লাগে। আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰি দিয়া নাই, সো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক এটা মাৰি দিব আৰু কমেণ্ট কৰি দিব। সো এয়াই আছিল আজিৰ ভিডিঅ'টো। আকৌ এটা পুনৰ ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। সো বাই বাই।